প্ৰতিশোধ। গাঁওখনলৈ আন্ধাৰ নামিছিল। ঠাণ্ডাৰ দিন। সোনকালে আন্ধাৰ নামে। নৈ পাৰৰ ঠেক আলিবাটটোৰে নয়ন আগুৱাই গৈ থাকিল। লক্ষ্যস্থান গাঁওখনৰ আনটো মূৰে থকা আৰক্ষী থানাখন। এতিয়াও যাবলৈ আৰু 5 কিলোমিটাৰমান বাকী আছে। ইতিমধ্যে 3 কিলোমিটাৰ পথ আহিলেই। খোজ কঢ়াৰ অভ্যাস নাই যদিও তাৰ হাতত অন্য উপায়ো একো নাই। সেয়ে সি গৈ থাকিল। কোনোবা এজন পোৱা হ'লে ভাল আছিল, মনতে ভাবিলে সি। চহৰৰ মেইন ৰাস্তাৰ পৰা প্ৰায় 8 কিলোমিটাৰ ভিতৰুৱা গাঁওখন। অহা যোৱা কৰিবলৈ নৈ পাৰৰ এই আলিবাটটোৱে একমাত্ৰ ৰাস্তা। গোটেই পথছোৱাত জনবসতি একেবাৰে সেৰেঙা। 20 ঘৰমান মানুহ বহিছেহে। আধুনিকতাৰ পৰশ নপৰা গাঁওখনৰ মানুহবোৰো খুবেই সহজ সৰল। এতিয়াও তেওঁলোকে ভূত প্ৰেত ডাইনী এইবোৰক বিশ্বাস কৰে। নিশা 8 বাজিছিল তেতিয়া। নয়নে ভাগৰে জোগৰে থানাখন গৈ পাই আগফালৰ বেঞ্চখনতে ধুপুচকৈ বহি দিলে। দুজন কনিষ্টবল ওলাই আহিল। মূৰৰ পৰা ভৰিলৈকে নয়নক চাই সুধিলে, কি লাগে? নয়নে খেহাই খেহাই পানী এগিলাচ বিচাৰিলে। কনিষ্টবলজনে আনি দিয়া পানীগিলাচ একে ঘোটাই পি নয়নে দীঘলকৈ উশাহটো টানিলে, যেন মৃত্যুৰ পৰাহে হাত সাৰিল। নিজৰ আই কাৰ্ডখন কনিষ্টবল দুজনৰ আগত দাঙি ধৰিলে। লগে লগে দুয়োজনে চেলুট মাৰিলে। থানাৰ ভিতৰলৈ সোমাই গ'ল নয়নে। বেগকেইটা কনিষ্টবল দুজনে দাঙি নি ভিতৰ পোৱালে। থানাৰ নাতি দূৰৈত থকা কোৱাৰ্টাৰটোলৈ নয়নক লৈ গ'ল কনিষ্টবল এজনে। কোৱাৰ্টাৰৰ ভিতৰত বেগবোৰ থৈ সি নয়নক ক'লে, ছাৰ, ৰান্ধনী এজন আছে, গতিকে আপোনাৰ ৰন্ধা বঢ়া কৰাত কোনো অসুবিধা নাপাব আপুনি। মই গৈ তাক পঠাই দি আছোঁ। আপুনি কাপোৰ সলাই লওক। সি আপোনাক গা ধুবৰ কাৰণে গৰম পানী কৰি দিব। বৰ জাৰ পৰিছে। আৰু ভাত সাজৰো যোগাৰ কৰিব সি। মই আহোঁ। কিবা প্ৰয়োজন হ'লে জনাব। নয়নে ভাল বাৰু বুলি কৈ কনিষ্টবলজনক বিদায় জনালে। গা পা ধুই ভাত কেইটামান খাই নয়নে বিচনাত বাগৰ দিলে। তেতিয়াহে যেন ভাগৰটোৱে হেঁচা মাৰি ধৰিলে তাক। কেতিয়ানো তাৰ দুচকলৈ টোপনি নামি আহিল সি গমেই নাপালে। নয়ন বৰুৱা, যোৰহাট চহৰৰ ল'ৰা। মাক দেউতাক, ভনীয়েক আৰু সি, এয়াই তাৰ পৰিয়াল। গ্ৰেজুৱেশ্যন সম্পূৰ্ণ কৰিয়ে আৰক্ষীত যোগদান কৰিছিল। 3 বছৰ হ'ল সি চাকৰি কৰা। এই 3 বছৰত সি 2 বাৰ প্ৰমোশ্যন আৰু 4 বাৰ ট্ৰেন্সফাৰ পালে। এইবাৰ সি তাৰ কৰ্ম দক্ষতাৰ বাবে ইন্সপেক্টৰ পদলৈ প্ৰমোশ্যন পাই এই ভিতৰুৱা গাঁওখনৰ আৰক্ষী থানাত যোগদান কৰিছে সি। সুদক্ষ পুলিচ বিষয়া হিচাপে তাৰ এটা সুনাম আছে। ইতিমধ্যে কেইবাবাৰো তাৰ নাম বাতৰি কাকতত প্ৰকাশ পাইছে আৰু সেয়ে মাক দেউতাকে তাক লৈ গৌৰৱ অনুভৱ কৰে। নিশা তেতিয়া প্ৰায় 1 মান হৈছিল। কাৰোবাৰ মাতত নয়নে সাৰ পালে। কোনোবাই যেন তাৰ নাম ধৰি মাতি আছে। মাতটো ভালদৰে শুনিবলৈ চেষ্টা কৰিলে সি। ছোৱালীৰ মাতেৰে পাছফালৰ দুৱাৰখনৰ পৰা যেন নয়ন ছাৰ বুলি তাক কোনোবাই মাতিহে আছে। সি আচৰিত হ'ল। সিনো গাঁওখনলৈ আহি পোৱা কিমান সময় হৈছে? এই মাজৰাতি কোনে তাক বিচাৰি আহিল? আৰু তাৰ নামটোনো জানিলে কেনেকৈ? হাজাৰটা প্ৰশ্নই তাৰ মনত জুমুৰি দিব ধৰিলেহি। কোননো হয়, দেখা যাওক, এই বুলি ভাবিয়ে কঁকালত ৰিভলভাৰটো লৈ সি উঠি গ'ল। সন্তৰ্পণে পিছ দুৱাৰখন খুলি বাহিৰলৈ চাই পঠিয়ালে। বাহিৰত আউসীৰ আন্ধাৰে মেলা পাতিছে। ইফালে ভীষণ কুঁৱলীও পৰিছে। একোৱে মনিব নোৱাৰি। তথাপিও নাতি দূৰৈত ছায়ামূৰ্তি এটা ৰৈ থকা যেন পালে নয়নে। কোন কোন বুলি মাত দিও একো সঁহাৰি নাপাই টৰ্চটো আনিবলৈ ভিতৰলৈ সোমাই গ'ল নয়নে। দুৱাৰখন মেলা হৈ থাকিল। এজাক তেজ গোট মৰা চেঁচা বতাহে নয়নৰ শৰীৰ কঁপাই তুলিলে। টৰ্চটো আনি ছায়ামূৰ্তিটোৰ পিনে মাৰি পঠিয়ালে সি, কিন্তু একোৱেই দেখা নাপালে। এই হিম চেঁচা ঠাণ্ডাটো তাৰ কপালত বিন্দু বিন্দু ঘাম বিৰিঙি উঠিল। তাক ভয় খুৱাবলৈকে কোনো দুষ্ট চক্ৰান্ত বুলি সি সন্দেহ কৰিলে। দুৱাৰখন বন্ধ কৰি গৈ সি আকৌ বিচনাত বাগৰ দিলে। কোঠাটোৰ পৰিৱেশটো আগতকৈ গহীন যেন লাগিল তাৰ। বিশেষ চিন্তা নকৰি টোপনিৰ কোলাত ঢলি পৰিল নয়ন। পূবৰ বেলিয়ে ধলফাট দিলে। চৰাই কলকলনিত নয়নে সাৰ পালে। ঘড়ীটো চাই দেখে 9 বাজি পাৰ হৈ গৈছে। খপ জপককৈ উঠি টাৱেলখন কান্ধত লৈ দমকলৰ কাষ পালেগৈ। যাওঁতে ৰান্ধনীটোক ভাতৰ যোগাৰ কৰিবলৈ কৈ গ'ল। গা ধুই আহি ইউনিফৰ্মযোৰ পিন্ধি ভাতকেইটা খাই থানালৈ ওলাই গ'ল। যাওঁতে ৰাতিৰ ঘটনাটোৱে মনত
সুদুৱনি লগাই থাকিল। থানালৈ গৈ সকলোৰে লগত চিনাকি হৈ কাম কাজবোৰ চাব ধৰিলে। ভিতৰুৱা গাঁও হোৱা হেতুকে কাম বিশেষ নাছিলেই, গতিকে আবেলি গাঁওখন ফুৰাটোকে ঠিক কৰিলে সি। আবেলি 3 বজাত থানাৰ পৰা ওলাই গ'ল নয়ন। যাওঁতে কনিষ্টবল এজনক তাৰ কোৱাৰ্টাৰত অলপ মাংস আনি দি আহিবলৈ ক'লে। গাঁওখনৰ বাট পথবোৰেদি ঘূৰি ফুৰোঁতে এখন ফিল্ডৰ কাষত ডাঙৰকৈ পেণ্ডেল দিয়া দেখি সি ৰৈ গ'ল। মনতে কিবা থিয়েটাৰ থকা বুলি ভাবিলে সি। মানুহবোৰৰ আত্মীয়তা দেখি সি বৰ ভাল পালে। ইমান মিলাপ্ৰীতি আজিকালি ক'ত দেখিবলৈ পোৱা যায়। এনেতে তাক দেখি বৰমূৰীয়া ধৰণৰ এজন বয়সীয়াল ব্যক্তি আগুৱাই আহিল। তাক মাতি নি আঠে বেঠে বহিবলৈ দিলে। সি মানুহজনক সুধিলে, কিবা থিয়েটাৰ আহিব নেকি? মানুহজনে দীঘলকৈ হুমুনিয়াহ কাঢ়ি ক'বলৈ ধৰিলে, গাঁওখন এটা সময়ত ভৰি আছিল। কেওফালে জাকত জিলিকা আছিল। এতিয়াতকৈ 10 গুণ মানুহো আছিল। কিন্তু এবাৰ মহামাৰী আহি গোটেই গাঁওখন উচন কৰি পেলালে। তেতিয়াৰে পৰা গাঁওখনত মানুহ নথকা হ'ল। এবাৰ কি হৈছিল শুনক ছাৰ। ইয়াত এজনী ছোৱালী আছিল, লখিমী নামেৰে। নামটোৰ নিচিনাকৈ তাইও বৰ লখিমী ছোৱালী আছিল। গাঁওখনৰ মানুহবোৰেও তাইক নিজৰ ছোৱালীৰ দৰে মৰম কৰিছিল। গাঁওখনৰ আনটো মূৰৰ ল'ৰা এজনৰ তাইৰ সৈতে বিয়া ঠিক হৈছিল। ঠিক সেই সময়তে গাঁওখনত এই আৰক্ষী চকীটো বহিছিল। ঠিক 5 বছৰ আগৰ কথা এয়া। দাৰোগাজন বৰ ঠিক মানুহ নাছিল। কিবা কাৰণত এবাৰ সেই ল'ৰাজনৰ সৈতে দাৰোগাজনৰ কাজিয়া লাগিছিল আৰু দাৰোগাজনে ল'ৰাটোক শিক্ষা দিবৰ কাৰণে সুবিধা বিচাৰি আছিল। লখিমীৰ বিয়াৰ আগদিনা দাৰোগাজনে ল'ৰাটোক হঠাৎ ধৰি বান্ধি থানালৈ লৈ গৈছিল। উৰে নিশাটো তাৰ ওপৰত অত্যাচাৰ চলাইছিল। পুৱতি নিশা ল'ৰাটোৰ মৃত্যু হৈছিল। পুৱা লখিমীৰ লগতে গাঁৱৰ মানুহবোৰো থানালৈ গৈছিল। লখিমী থানাৰ ভিতৰলৈ সোমাই গৈছিল। তাইক দেখি দাৰোগাজনৰ মনত বেয়া চিন্তাই বাহ ল'লে। থানাৰ ভিতৰতে তাইৰ ওপৰত নিজৰ কামনা চাৰিতাৰ্থ কৰিলে। কোনেও তাইৰ ইজ্জত বচোৱাৰ চেষ্টা নকৰিলে। দুখতে তাই গৈ আত্মহত্যা কৰিছিল। সেই দিনটো আউসীৰ দিন আছিল। তেতিয়াৰে পৰা তাইৰ আত্মাটোৱে গোটেই গাঁওখনতেই ঘূৰি ফুৰে। আউসীৰ দিনা গাঁওখনৰ কোনোবা এজনক তাই হত্যা কৰেই। আজি সেই আউসীৰ নিশা। সেয়ে গাঁওখনৰ মানুহবোৰে লগ লাগি পূজা এভাগ কৰিব লৈছে। সেয়ে এই পেণ্ডেলটো দিয়া হৈছে। নয়নৰ মনটো সেমেকি উঠিল। সি সুধিলে, দাৰোগাজনৰ কি হ'ল? মানুহজনে ক'লে, ঘটনাটোৰ পাছতে দাৰোগাজন ইয়াৰ পৰা গুচি গৈছিল। কিন্তু ঘটনাটোৰ লগত জড়িত 2জন হাবিলদাৰ থানাতে থাকি গৈছিল। আউসীৰ পাছদিনাখন 2জনৰে মৰা দুটা থানাৰ ভিতৰত পৰি থকা পোৱা গৈছিল বিভৎস ৰূপত। ছাৰ, আজি আপুনি অলপ সাৱধানে থাকিব, মানুহজনে নয়নক ক'লে। সি ভাল বাৰু বুলি কৈ বিদায় ল'লে। ঘড়ীটোলৈ চালে নয়নে। সন্ধিয়া 7 বাজিছে। লাহে লাহে সি কোৱাৰ্টাৰটোলৈ খোজ দিলে। খৰিশালীৰ নিস্তব্ধতাই গাঁওখন হ্ৰাস কৰিছে। দূৰৈৰ পৰা ভাহি অহা কুকুৰৰ চিঞৰ আৰু জিলিৰ মাতৰ বাহিৰে আন একোৱেই শব্দ নাই। বাটত পৰি থকা শুকান পাতবোৰে খোজৰ শব্দত মচমচাই উঠিছে। পাতবোৰেও যেন কৈছে, খোজ সাৱধানে দিবি, নহ'লে তাই সাৰ পাই উঠিব। নয়নে লখিমীৰ কথাই ভাবি থাকিল। মানুহ জাতিটো সঁচাই বৰ নিৰ্দয়। থানাৰ কাষ পাওঁ পাওঁ হওঁতেই সি অনুভৱ কৰিলে যেন তাৰ পাছে পাছে কোনোবা আহি আছে। পিছলৈ ঘূৰি চালে, কিন্তু একো নেদেখিলে। মনৰ ভ্ৰম বুলি ভাবি সি কোৱাৰ্টাৰলৈ বুলি খৰকৈ খোজ দিলে। পিছে সি গৈ নেপায়হে নেপায়। এক অনামী ভয়ত সি কঁপি উঠিল। কঁকালত খেপিয়াই চালে। হওক, তেওঁ ৰিভলভাৰটো আছে যেতিয়া ইমান চিন্তা নাই। কিন্তু সি বুজি নাপালে, গৈ পাওঁতে আজি তাৰ ইমান সময় লাগিছে কিয়। কিছু দূৰ গৈ কোৱাৰ্টাৰৰ জ্বলি থকা লাইটটো দেখা পালে। স্বস্তিৰ উশাহ এটা এৰিলে সি। কোৱাৰ্টাৰত সোমাই মুখ হাত ধুই বিচনাত বাগৰ দিলে। ৰান্ধনীটোৱে আহি ক'লে, ছাৰ, ভাত বাঢ়ি থৈছোঁ, আপুনি খাই ল'ব। মানুহজনীৰ অসুখ, সেয়ে মই ঘৰলৈ যাওঁ। ইয়াকে কৈ সি এটা বেকা হাঁহি মাৰি ওলাই গ'ল। নয়নে তাক কিবা এটা কওঁ বুলি বাহিৰলৈ ওলাই আহিল। কিন্তু ৰান্ধনীটো যেন ক'ৰবাত অদৃশ্যহে হৈ থাকিল। দুৱাৰখন জপাই দিলে নয়নে। বিচনাতে বাগৰি থাকোঁতে কেতিয়ানো টোপনি আহিল গমেই নাপালে সি। পিছফালৰ হাবিডৰাত দুটামান শিয়ালে হোৱা দিলেহি।
চকামকাকৈ সাৰ পালে নয়নে। কাৰেণ্ট নাই। কোঠাটোত অন্ধকাৰে উদ্যাম নৃত্য কৰিছে। কাষৰ টেবুলখনত থকা মমডাল জ্বলাই দিলে। ঘড়ীটোৱে 10 বজাৰ সংকেত দিলে। ভাতকেইটা খুৱাই যাওক বুলি উঠি গ'ল সি। চকীখনত বহি ভাতগৰা মুখত দিয়েই উকলিয়াই দিলে। মাংসখিনি কেঁচা হৈয়ে থাকিল। দেখাত কিন্তু তেনেকুৱা নালাগে। সি আচৰিত হ'ল। হঠাৎ ক'ৰ পৰা জানো এজাক বতাহ সোমাই আহিল। জ্বলি থকা মমডাল নুমাই দিলে। টৰ্চটো বিচাৰিলে নয়নে। নেপালে বিচাৰি। চেহ, ক'ত বা থাকিল। এনেতে দুৱাৰত টোকৰ পৰিল। সি ভিতৰৰ পৰাই সুধিলে, কোন? উত্তৰ আহিল, ছাৰ, বৰ ডাঙৰ বিপদ এটাত পৰিহে আপোনাৰ ওচৰলৈ আহিছোঁ। দুৱাৰখন খোলকচোন। মমডাল জ্বলাই সি দুৱাৰখন খুলি দিলে। এজনী ছোৱালী সোমাই আহিল। নয়নে বহিবলৈ কোৱাৰ আগতেই তাই গৈ চকীখনত বহি পৰিল আৰু ঘুট ঘুটকৈ পানীগিলাচ পি খালে। সি তধা লাগি তাইলৈ চাই থাকিল। তাই সুধিলে, ইমানকৈনো কি চাইছে? এইবাৰহে যেন সি সন্মিত ঘূৰাই পালে। সি ক'লে, নাই, একো নাই। পিছে আপুনিনো কোন আৰু আপোনাৰ কি বিপদ হৈছে? ছোৱালীজনীয়ে খিলখিলাই হাঁহি দিলে আৰু সেই হাঁহি আত্মহাস্যলৈ পৰিণত হ'ল। সি কাণত হেঁচা দিলে যেন হাঁহিৰ শব্দত তাৰ কাণ ফাটিহে যাব। হঠাৎ ছোৱালীজনী বতাহত উৰিব ধৰিলে। নয়নৰ মূৰটো আচন্দ্ৰাই কৰিব ধৰিলে। চিঞৰিব খুজিও চিঞৰিব নোৱাৰিলে, যেন ডিঙিত কোনোবাই সোপাহে এটা দি থৈছে। সি যেন লৰচৰ কৰিব পৰা শক্তিকণো হেৰুৱাই পেলালে। মন্ত্ৰমুগ্ধৰ দৰে সি ছোৱালীজনীলৈ চাই ৰ'ল। তাই ক'ব ধৰিলে, মই লখিমী, মোক চিনি পোৱা নাই? তোৰ দৰে সেই পিশাচটোৱে এদিন মোক সৰ্বনাশ কৰিছিল। কি ভুল আছিল মোৰ? তইতো পুলিচ, কোনে জানে তয়ো যদি তাহাঁতৰ দৰে আন এজনী লখিমীৰ সৰ্বনাশ কৰ। তহঁতৰ জীয়াই থকাৰ কোনো অধিকাৰ নাই। এইবুলি কৈয়ে তাৰ গালত এটা পূৰ্ণহতীয়া চৰ বহুৱাই দিলে। গালখনৰ পৰা এচকল মাংস তাইৰ নখত লাগি আহিল। তাই তেজবোৰ চেলেকি চেলেকি খাবলৈ ধৰিলে। তাক ক'লে, ব'ল মোৰ লগত, আৰু বন্ধ দুৱাৰখনৰ মাজেৰেই বাহিৰ ওলাই গ'ল। নয়নেও দুৱাৰখন খুলি তাইৰ পাছে পাছে যাব ধৰিলে। ক'ব নোৱাৰাকৈয়ে সি থানাখনৰ ভিতৰলৈ সোমাই গ'ল। টোপনিৰ পৰা সাৰ পোৱাৰ মানুহৰ দৰে সি সাৰ পাই উঠিল। ভিতৰত সি যি দৃশ্য দেখিলে সেয়া দেখি সি চকু দুটা বন্ধ কৰি দিলে। দুয়োজন কনিষ্টবলৰে চকুকেইটা ওলাই আহিছিল। গোটেই শৰীৰ তেজেৰে লুতুৰি পুতুৰি। ডিঙিত 4টাকৈ ফুটা, যেন কোনোবাই গৰম লোহাহে সুমুৱাই দিছিল। নয়ন অৰ্ধচেতন হৈ বাগৰি পৰিল। সি অনুভৱ কৰিলে তাৰ চকু যেন ফুটি গৈছে। কোনোমতে হাতখনেৰে চকু দুটা চুই চালে। টপত পানী যেন তাৰ হাতত লাগিছিল। বুকুৰ পৰা পেটলৈ কোনোবাই ত্ৰিশূল এডাল সুমুৱাই ফালি নিয়া যেন লাগিল তাৰ। যন্ত্ৰণাত সি ছটফটাবলৈ ধৰিলে। হঠাৎ নয়নৰ শৰীৰটো বতাহত ভাঁহিব ধৰিলে। চিলিং ফেনখনত ওলমি থকা ৰছীডাল তাৰ ডিঙিত মেৰ খাই ধৰিল। কিছু সময়ৰ ছটফটনিৰ পাছত তাৰ নিষ্প্ৰাণ শৰীৰটো ৰছীডালতে ওলমি থাকিল। এটা সুখৰ আত্মহাস্য মাৰি অশৰীৰী আত্মাটো বতাহত অদৃশ্য হৈ পৰিল। দুদিন পাছত বাতৰি কাকতত বৰ্বৰ আখৰেৰে প্ৰকাশ পালে, থানাৰ ভিতৰতে 2জন কনিষ্টবলসহ আৰক্ষী বিষয়া নয়ন বৰুৱাৰ বিভৎস মৃতদেহ উদ্ধাৰ। প্ৰিয় শ্ৰোতা বন্ধু বান্ধৱীসকল, ভৌতিক গল্পটো আপোনাৰ কেনে লাগিল কমেণ্ট কৰি জনাব। আৰু যিসকলে চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। পুনৰ লগ পাম এনেধৰণৰ আৰু এটা ভাল লগা কাহিনীৰ সৈতে। ধন্যবাদ।